ৰাতিপুৱা নাস্তা পানী কৰি লৈ মই দুপৰীয়া সাজ বনাই ল'লোঁ আৰু বনাই পেলাই মই কিন্তু পেকিঙো কৰি ল'লোঁ। কিন্তু কিয় হয়, আজি দুপৰীয়া ভাত সাজ ঘৰত নেখাওঁ, আন ক'ৰবাত খাম। সেয়েহে এনেধৰণে বনাই ধাম ধুমেৰে পেকিং কৰি ল'লোঁ। আৰু পেকিং কৰাৰ সময়তে মানুহজনে ইমান উৎপাত লগাইছে যেন বেগে কৰা দেৰি হৈছে। অৱশ্যে হয়, আমাৰ যথেষ্টখিনি দেৰি হৈ গৈছিলে ওলাওঁতে কওঁতে। আৰু এয়া ইছ্যু হামিয়াই হিকটিয়াই, যিহেতুকে তাই টোপনি ধৰিছিলে। যি কি নহওক, আমি আগুৱাই গ'লোঁ আৰু সেইদিনাখনৰ পৰিৱেশটো যেন ইমান ধুনীয়া আছিলে। পিছে সেইদিনাখন দেওবাৰ আছিলে। এইটো দেওবাৰৰে ভিডিঅ', সময় অভাৱত এডিট কৰিব পৰা নাছিলোঁ। যি কি নহওক, আমি গোটেইকেইটাই এনেধৰণে ওলাই গ'লোঁ আৰু আমি খালিতো নহ'ব, গাড়ীখনকো খুৱাই ল'লোঁ। তেল ডিপুত সোমাই গাড়ীখনত তেল ভৰাই আমি আকৌ আগুৱাই গ'লোঁ। যিহেতুকে বহুত দিনেই হ'ল আমিকেইটা ক'লৈকো এনেধৰণে ওলাই যোৱা নাই। ছোৱালীজনী স্কুল আৰু লগতে মানুহটো কামৰ পৰা আজৰি নোপোৱা হৈছিলে। সেইটো কাৰণে ভাবিলোঁ অকণমান ফেমিলি টাইম স্পেণ্ড কৰোঁ আমিকেইটাই। আৰু ইমানেই দৌৰা-দৌৰি এওঁ লগাইছিলে, যি বনালোঁ কিন্তু তাকেই লৈ ওলাই গ'লোঁ। যি কি নহওক, আমি গৈ গৈ খুব সুন্দৰ এটুকুৰা জেগা পাইছোঁ। চাওকচোন, একদম চাৰিওফালে খালি চাহপাতৰ বাগান আৰু গৈ যেন ইমান ভাল লাগিলে ন। মানে যিমান দূৰলৈকে চকু যায় সিমান দূৰলৈকে খালি সেউজীয়াই সেউজীয়া। আৰু এয়া ছোৱালীজনী ফটো উঠিম বুলি প'জ দি আছিলে আৰু আমি সকলোৱে ফটো উঠিলোঁ। ফটো উঠি কৰি লৈ আমি আকৌ আগুৱাই গ'লোঁ আৰু গৈ গৈ আমি ইয়াত পাই গ'লোঁ চানডুবি। কিমান ধুনীয়া এটা পৰিৱেশ আৰু চাৰিওফালে মানুহ। অৱশ্যে সেইদিনাখন বহুতখিনি মানুহ আছিলে তাত। আৰু চাওকচোন, পৰিৱেশটো ইমান ধুনীয়া আৰু আমি যি য'ত লৈ গৈছিলোঁ সেই মানুহটোৱে উলিয়াই আছে আৰু পাটিখন পাৰি ধুনীয়াকৈ উলিয়াই ল'লোঁ। আৰু আমি গৈ পোৱা যিহেতুকে দেৰিয়ে হৈছিলে, আমি ঘৰৰ পৰা ওলাওঁতেই বহুত দেৰি হৈ গ'ল। 1:30 বজাতে ঘৰৰ পৰা ওলাই গ'লোঁ আৰু সেইখিনি পাওঁতেও যথেষ্টখিনি দেৰি হৈ গৈছিলে। আৰু গৈ পাই আমি কিন্তু প্ৰথমতে পেট পূজাহে কৰি লৈছোঁ, মানে লাঞ্চটো কৰি ল'লোঁ। আৰু মই লৈ গৈছিলোঁ পোলাও, চিকেন আৰু লগতে পনীৰ আৰু এটা ৰাজমাৰ মানে এনেকৈ শুকানকৈ ভাজি নিছিলোঁ আৰু লগতে চালাড। আৰু সুন্দৰ পৰিৱেশ এটা উপভোগ কৰি আমিকেইটাই এনেধৰণে এসাঁজ খালোঁ। খুব ভাল লাগিলে। বহুত দিনৰ মূৰত এনেধৰণে টাইম স্পেণ্ড কৰিলোঁ। যিহেতুকে উইকডেছত খোৱাই নহয়, ছোৱালীজনী দেৰিকৈ আহে বা এওঁ সোনকালে খাই উঠে। কিন্তু সেইদিনাখন একেলগে গোটেইকেইটা এনেধৰণে বহি খাই খুবেই ভাল লাগিলে। আৰু সৰুজনী দেখিছেনে, ইছ্যু, তাইও টুকুৰ কিন্তু তিয়ঁহ খাই আছে। আৰু খাই বৈ লৈ ধুনীয়াকৈ চাফ চিকুণ কৰি মেলি ইয়াৰ শেষত আমি খাব লৈছোঁ মিঠাই। মানে মই চেৱে বনাই নিছিলোঁ লাষ্টত খাবৰ কাৰণে, কাৰণ মোৰ মিঠা খোৱাটোতো দৰকাৰ নহয়নে। আৰু কেতিয়াবা এনেধৰণেও ভাল লাগে নহয়নে। আমি সকলোৱে বাহিৰত গ'লেতো ৰেষ্টুৰেণ্ট বা অইন ক'ৰবাত খোৱাই যায়, কিন্তু ঘৰৰ পৰা বনাই নি নাইবা তাতেই বনাই পেলাই খোৱাৰ মজাই বেলেগ। মানে চাবলৈ গ'লে পিকনিক আৰু। যি কি নহওক, ময়ো এই সুন্দৰ পৰিৱেশটোৰ মাজত লাষ্টত চেৱাইখিনি জুতি ল'লোঁ। আৰু এটা কথা, খাই বৈ কিন্তু জেগাখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি থৈ আহিব। আমি ধুনীয়াকৈ খাই বৈ লৈ পেলাই এতিয়া আমি আহিছোঁ ব'টিং কৰিম বুলি। আৰু চাওকচোন, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা এটা পৰিৱেশ। আৰু ইতিমধ্যে আমি নাৱত উঠিলোঁ গোটেইখন ঘূৰিম বুলি। আৰু এতিয়া যিহেতুকে পিকনিকৰ সময় নহয়নে, নিউ ইয়েৰ আহি আছে, তালৈ কিন্তু যিসকলে যাম বুলি ভাবিছে যাব পাৰে। খুব সুন্দৰ এটা পৰিৱেশ। আপোনালোকে হয়তো ঘৰত বনাই লৈ যাব পাৰে, নহ'লে তাতে বনাই পেলাইও খাব পাৰে। আৰু আমি গোটেইখন ধুনীয়াকৈ ঘূৰিলোঁ। কোৱা হয় বহু বছৰৰ আগতে ভূমিকম্পৰ ফলত সৃষ্টি হোৱা এই লেকটো, মানে 7 দিন ধৰি দিনে ৰাতিয়ে একেৰাহে ভূমিকম্পই জোকাৰি আছিলে। তাৰ পাছতে এই লেকটো ফাটি ওলাইছিলে। যি কি নহওক, আৰু ইয়াত চাওকচোন, মই ভেটফুলো কিন্তু উঠাইছোঁ। একদম জানেনে, হাতৰ ওচৰতে থকা ভেটফুল। বহুত কেইপা ভেটফুল মই উঠাই লৈ আহিছোঁ। খুব ভাল লাগিল আজি দিনটো। আৰু এনেধৰণে আমি দিনটো পাৰ কৰিলোঁ আৰু অৱশেষত এতিয়া আমি লাষ্টত ঘৰলৈ বুলি উভতিলোঁ। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।